মাই ইউটিউব চেনেল। তো আশা কৰোঁ সকলো ভালে আছে। তো আজি মানে এতিয়া ৰাতি 8টা বাজিছে। তো এতিয়া গৈ আছোঁ তিনিচুকীয়া, নাইট চুপাৰত গৈ আছোঁ। তো তিনিচুকীয়াত আমাৰ অধিৱেশন আছে অসম ছাত্ৰ পৰিষদৰ। তো তৃতীয়তম প্ৰতিষ্ঠা দিৱস হয়। তো তাত অধিৱেশনত গৈ আছোঁ। তো বাকী যিখিনি দেখোঁ আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। তো সেয়া আমাৰ বিশালদা এফালে চাই দিয়া, আমাৰ বিশালদা। তো গাইছ এতিয়া তিনিচুকীয়ালৈ বুলি আহি আছোঁ, মানে ওলাই আহিছোঁ আৰু বিশালদা ঘৰৰ পৰা। আৰু এইফালে টমটমত উঠিছোঁ, টমটমত উঠি এতিয়া নাইট চুপাৰ বুলি যাব লাগে। পূৰা ৰেডি, এইফালে বেগ চেগ লৈ বিশালদায়ো বেগ লৈ ৰেডি। তো এতিয়া এই টমটমত গৈ আছোঁ নাইট চুপাৰত উঠিবলৈ, তাৰপিছত যাম আৰু তিনিচুকীয়া। আমি টমটমত ৰাতি টাইম হৈছে 10টা, আৰু 10টা বজাত টমটমত এয়া আহি আছোঁ নাইট চুপাৰ কৰিলে। বিশালদা আহি দিয়া, বিশালদা গৈ আছোঁ। বাকী আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই যাওক, তেতিয়াহে ক'ত কি হয় মানে সকলোখিনি গম পাব। পাই গ'লোঁ সেই MSC, আৰু এইফালে আমাৰ গোটেই ল'ৰাসোপা ৰৈ আছে, আৰু এইফালে আমাৰ আৰিফ ভাই নাইট চুপাৰৰ কাৰণে ৰৈ আছোঁ MSCত। তো বাকী আপোনালোকক গাড়ীত গৈ থাকোঁতে বাকীখিনি ভিডিঅ' দেখাই আছোঁ। চব ইয়াতে ৰেডি হৈ আছে, পূৰা ঢোল চোল বজাই ৰেডি, চব তিনিচুকীয়া যাব মানে। আৰু এইফালে আমাৰ উজ্জ্বল ভাই পূৰা জোচত আছে, আৰু এইফালে চব আছে এমৰোজ ভাই, চব মানে জোচত আছে। তিনিচুকীয়া যাব, তাৰ অধিৱেশনত পূৰা মানে একদম ধামাকা ভিডিঅ' হ'ব গৈ আছে, আপোনালোক সকলোৱে চাব। এয়া আমাৰ ভাই, তো এতিয়া গৈ আছোঁ তিনিচুকীয়া, আৰু এটা ধামাকা ব্লগ হৈ আছে, আপোনালোকে চাই থাকিব ভিডিঅ'টোত। তো এতিয়া এইফালে আমাৰ বিকু ভাই ঢোল বজাই আছে, এইটো ঢোল, আৰু এইফালে ঢোল বজাই আছে, মানে চব এটা উল্লাসত আছে। তো বাকী গাড়ীত আৰু কি পৰিস্থিতি হয় আপোনালোকক দেখাই আছোঁ। নাইট চুপাৰৰ কাৰণে ৰৈ আছোঁ, আৰু এইসোপা আমাৰ ল'ৰাখিনি আছে। আপোনালোকে জোচ দেখিছে, আৰু গাড়ীৰ ভিতৰত আৰু জোচ আছে, আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া আহি পাই গ'লহি গাড়ী এইখন, আৰু চব পূৰা ৰেডি। আমাৰ মানুহ এটা এটাকৈ গাড়ীত উঠি গৈছে, এয়া চব গাড়ীত উঠি গৈ আছে। আৰু সেইটো হ'ল আমাৰ বিশালদা। বিশালদা মাত ভাঙি গৈছে গাইছ, এইটো আমাৰ বিশালদা, আৰু এইটো আমাৰ পলদা, এইটো কাশ্যপদা, এইটো আমাৰ কাশ্যপদা। এতিয়া আমাৰ গাড়ী আহি গ'ল, গাড়ীত উঠি তিনিচুকীয়া যাব লাগে। তো বাকী গাড়ীত বেনাৰ বান্ধি আছে, এয়া গাড়ীত বেনাৰ বান্ধি লৈছে। ঐ ঢোলটো লোৱা, ঢোলটো এবাৰ মাৰি দিয়া। ঐ কংকন ঢোলটো ল, মই ঢোল ল'ব লাগে, মই লৈ যাম। এতিয়া ৰাতিপুৱা 5টা বাজিছে, তিনিচুকীয়া পোৱাগৈ নাই। এতিয়া আহি পাইছোঁহি শিৱসাগৰ STC, আৰু আছে 2-3 ঘণ্টামান লাগিব চাগে। তাৰপিছত আমি তিনিচুকীয়া মানে য'ত আমাৰ ACP মিটিং হ'ব তাৰ পামগৈ। তো
বাকী ৰাতিটো শুব পৰা নাই ভালকৈ মাত চাটো ভাঙি আছে বাকী দেখাই আছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই যাব তো তাতো ধুনীয়া এটা প্ৰগ্ৰাম মানে তাতো এটা তিনিচুকীয়াতো এটা ধুনীয়া অনুষ্ঠান হ'ব তো সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ তো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব ফাইনেলি আহি পাই তো ইয়াতে ৰুম লৈছোঁ তো দেখাই আছোঁ আমি থকা ৰুমটো সেইফালে চব আমাৰ ল'ৰা পোৱা আছে ৰুমত আৰু আমি লোৱা বিশাল দা মই কংকনে লোৱা ৰুমটো হৈছে এইটো আমাৰ ৰুম কংকন সেইটো আমাৰ ৰুম আৰু এইফালে আমাৰ ৰুম পুৰা কংকন কিবা এটা কৈ দিয়া এই মজা ৰুম কেনেকুৱা লাগিছে ৰাতি আহি কেনেকুৱা লাগিলে ৰাতি মজা গাইছ এতিয়া গৈ আছোঁ ACP মিটিঙলৈ মানে য'ত অধিৱেশন হ'ব তালৈ গৈ আছোঁ আমাৰ গোটেই ল'ৰাখিনি আহি আছে আমাৰ গোটেই ল'ৰাখিনি আছে তো এতিয়া গৈ আছোঁ ACPৰ য'ত মানে অধিৱেশন হ'ব তালৈ তো বাকী চাই থাকক তাত গৈ দেখাই আছোঁ এতিয়া ফাৰ্ষ্ট কিবা এটা খাই লওঁ তো ৰাতিপুৱাৰ পৰা একো খোৱাই নাই তো খাই বৈ আপোনালোকক দেখাই আছোঁ তবে বন্ধনা ব্রজনারী মদনে ঝুমর লাগলে ভারী তবে বন্দনা ব্রজনারী মদনে ঝুমর লাগ A few moments later. মিটিঙৰ পৰা আহি পেলাই ৰুমলৈ আহি আছোঁ আৰু ইহঁতে ইয়াতে অলপ ফটো উঠিছে তো বাকী এতিয়া ৰুমলৈ গৈ আছোঁ তাৰপিছত আৰু ক'ত ক'ত যোৱা হ'ব মানে এতিয়ালৈকে ফিক্স হোৱা নাই তো য'ত যোৱা হ'ব আপোনালোকক দেখাই আছোঁ এতিয়া আমি আছিলোঁ তিনিচুকীয়াত আৰু তিনিচুকীয়া ৰুমত এতিয়া আমাৰ পেকিং চেকিং হৈ গৈছে এতিয়া আমি যাম টিলিঙা মন্দিৰ তো এয়া চব ৰেডি হৈছে আমাৰ ইয়াত কাশ্যপ দা পূৰা ৰেডি এয়া আমাৰ মেইন মানুহজন তো ৰেডি এইফালে বাৰীক আছে আমাৰ বিজিন্দ্ৰ দা চব ওলাই ৰেডি এতিয়া চবৰে পেকিং চেকিং হৈ গ'লে বাৰীকে পেকিং কৰি আছে তো এতিয়া গৈ আছোঁ আমি টিলিঙা মন্দিৰ টিলিঙা মন্দিৰ এয়া আমাৰ টিলিঙা মন্দিৰ ভাগ আৰু ইয়াতে কাশ্যপ দাই পূজা কৰিবৰ কাৰণে লৈ লৈছে ইয়াৰ পৰাই আৰু এইফালে আমাৰ বাৰীক দা আৰু এতিয়া টিলিঙা মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ এয়া আমাৰ আৰিফ ভাই এইফালেও আছে তো এতিয়া আমি ভিতৰলৈ গৈ আছোঁ later. ভিডিওটো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিওটো চাই ভাল পালে তেতিয়াহ'লে ভিডিওটো লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব
আৰু মোৰ চেনেলটোত যোন নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব তো আকৌ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই